Hello friends, welcome to my YouTube channel. মই আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে ডিমা হাছাও পিপল, ডিমা হাছাও সকলৰ বাবে এটা অতি ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিমা হাছাও সকলৰ বাবে এটা অতি ভাল খবৰ দিছে। তেখেতে আজি ঘোষণা কৰিছে যে developing Dima Hasao a major instructional boost to the Hill District. Dedicated various welfare works for the people of Dima Hasao today. তো আজি টোটেল ডিমা হাছাও সকলৰ বাবে ঘোষণা কৰিছে টোটেল কষ্ট অৰ্থাৎ 55 crore। একালব্য মডেল ৰেচিডেন্সিয়েল স্কুল ইন আৰদাওপুৰ 23 crore। একালব্য মডেল ৰেচিডেন্সিয়েল স্কুলৰ কাৰণে খৰচ কৰিব 23 crore আৰু মডেল ডিগ্ৰী কলেজ এট হাতীখালী 12 crore আৰু হাতীখালীত এখন মডেল ডিগ্ৰী কলেজ স্থাপন কৰিব, তাতে 12 crore দিছে। পলিটেকনিক ইনষ্টিটিউট অফ চটু ৱাপু হাফলং তাতে দিব 7 crore। চেণ্টাৰ ফৰ ইথনিক কমিউনিটি কালচাৰ প্ৰেক্টিছ হাফলং 10 crore। জল জীৱন মিছন গুঞ্জুং PWSS 3 crore। গতিকে তেখেতে ডিমা হাছাও সকলৰ বাবে এইখিনি ঘোষণা কৰিছে। গতিকে ডিমা হাছাও সকলৰ বাবে উন্নতিৰ কাৰণে এইটো এটা বহুত ভাল খবৰ। গতিকে এনেকুৱা ধৰণৰ খা খবৰসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।